হেল্ল' এভৰিৱান বহুতে জানিব বিচাৰি আছিলে মই মোৰ বিয়াৰ অসমীয়া গহনাৰ ছেটসমূহ ক'ৰ পৰা লৈছিলোঁ আজি ভাবিলোঁ তাকে দেখাই দিওঁ মই এই ছেটসমূহ লৈছিলোঁ গুৱাহাটী গণেশগুৰি চিকমিক জুৱেলাৰীৰ পৰা আৰু এইখনেই হৈছে দোকানখন আৰু এইজন হৈছে অ'নাৰ বিকাশ দা ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া অসমীয়া গহনাৰ কালেকশ্যন পাই যাব আৰু যদি আপোনালোকে কাষ্টমাইজ কৰিব বিচাৰে তেন্তে সেয়াও এভেইলেবল আছে মই মোৰ বিয়াৰ বাবে দুটা অসমীয়া গহনাৰ ছেট অৰ্ডাৰ কৰিছিলোঁ আৰু দুয়োটাই মই নিজে আঁকি দিছিলোঁ আৰু তেওঁলোকে মই যেনেকুৱা ধৰণৰ বিচাৰিছিলোঁ ঠিক একদম তেনেকুৱা ধৰণৰে বনাই দিছিলে ইয়াতে আপোনালোকে চিলভাৰ বেছড গহনাৰ লগতে কপাৰ বেছড গহনাও পাই যাব আৰু এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয় দেই আপোনালোকৰ যদি মন যায় ল'ব পাৰে মোৰ পাৰ্চনেল ফেভৰেট হয় দোকানখন সেইকাৰণেহে মই আপোনালোকক জনাইছোঁ আৰু মই ইয়াৰ পৰা অকল এটা দুটা ছেটেই নহয় আগৰ পৰাই মই বহুতখিনি ছেট লৈছোঁ আৰু যিখিনি কোৱালিটি বহুতেই বেছি ভাল কাৰণ তেওঁলোকে কেতিয়াও কোৱালিটিত কম্প্ৰমাইজ নকৰে আৰু যদি প্ৰাইজৰ কথা কওঁ তেন্তে একদম ৰিজনেবল ৰেট হয় ইয়াতে আৰু ভাল কোৱালিটি হয় আমি কোৱালিটিটো সদায় চাব লাগে যিকোনো প্ৰডাক্ট কিনাৰ আগতে চ' এতিয়া মই ইমানখিনি কথা কৈছোঁ যেতিয়া আপোনালোকৰ নিশ্চয় জানিব মন গৈ আছে কমেণ্ট ছেকশ্যনততো সুধিবই দোকানখন ক'ত আছে বুলি দোকানখন আছে গুৱাহাটীৰ গণেশগুৰিৰ ওচৰত গণেশ মন্দিৰৰ পৰা যদি আপোনালোকে আহে তেন্তে উপাসনা কমপ্লেক্সৰ একেবাৰে সন্মুখতে আপোনালোকে দেখা পাব এখন ৱাইন শ্বপ আৰু তাৰ ছাইডৰ গলিটোৱেদি সোমাই গ'লেই ৰাইট ছাইডে আপোনালোকে পাই যাব চিকমিক জুৱেলাৰী